गसाइगावनि मडार्न अट' बाजाज फाइनान्स श'रुमाव सोलिगासिनो दैज्लां बोथोरनि धामाका अफार। गसाइगाव सोहोरनि सिङाव थानाय टिपि रडजों नांजाबनाय मडार्न अट' बाजाज श'रुमा लानानै फैदों धामाका अफार। नोंथाङा खम डाउन पेमेन्टआवनो मोननो हागोन बाजाज पालसार, बाजाज प्लेटिना, बाजाज सिटी 100, NS पालसार 400 बायदि बायदि मटर साइकेल। गंफ्रोमबो मटर साइकेलनि थाखाय 5% डाउन पेमेन्ट होबानो मोननो हागोन नोंथांनि हास्थायनाय बायदि मटर साइकेल। लोगोसे नोंथाङा मटर साइकेलजों लोगोसे बेसेन होआलासेनिफ्रायनो मोननो हागोन गंनै हेलमेट, 5 लिटार पेट्रल। जायखिजाया गोजा मटर साइकेलजों सोलायनानैबो लांनो हागोन नोंथांनि हास्थायनाय बायदि बाजाजनि गोदान मटर साइकेल। लोगोसे नोंथाङा मटर साइकेलखौ मोनलांनो थाखाय लोगोआव लाबोफानांगोन आधार कार्ड, पेन कार्ड, भटार कार्ड आरो बेंक एकाउन्ट। लोगोसे बे धामाका अफारा सोलिफु दाननि 26 अक्ट'निफ्राय लानानै सोलिफु दाननि 31 अक्ट'सिमहालागै सोलिबाय थागोन बे अफारा। लोगोसे बे अफारखौ मोनलांनो थाखाय 8638691635 एबा 6300547137 जामबुं नम्बराव फोनांजाब खालामनो हागोन। নমস্কাৰ, গোসাইগাঁও টিপি ৰোডত অৱস্থিত আমাৰ মডাৰ্ণ অটো ইঞ্জিনিয়াৰিং ৱৰ্কশ্বপৰ পৰা এতিয়া বাজাজ শ্ব'ৰুমৰ পৰা আমাৰ এটা ভাল অফাৰ দিছে, য'তে আপুনি 5% ডাউন পে'মেণ্ট দি আপুনি গাড়ীটো ল'ব পাৰে। এইটো বৰ্ষাকালৰ অফাৰ, মানে মনচুন অফাৰ। এই অফাৰত আপুনি মাত্ৰ 5% দি যিকোনো গাড়ী আৰু কি 5% ডাউন পে'মেণ্ট দি যিকোনো গাড়ী আপুনি কিস্তিত মানে মাহে মাহে দি আপুনি লোন চুকাই আপুনি গাড়ীটো ল'ব পাৰে। আৰু লগতে এই অফাৰৰ লগত আপোনাৰ দুটা হেলমেট আছে, 5 লিটাৰ পেট্ৰল আৰু এটা ভাল গিফ্ট আছে। এইটো আপুনি পাব। লগতে এই মনচুনৰ কাৰণে এইটো মানে ভাল অফাৰ দিছে আমাৰ বাজাজ শ্ব'ৰুমৰ পৰা। আপুনি আহক আৰু এই অফাৰটো আপুনি লাভ কৰক। আৰু এই অফাৰটো আপোনাৰ 31 তাৰিখলৈকে আছে। 26 মানে জুলাইৰ পৰা এইটো ষ্টাৰ্ট হ'ব আৰু 31 জুলাইলৈকে আছে এই অফাৰটো। আৰু লগতে আপুনি যদি যিকোনো কোম্পানীৰ যদি গাড়ী থাকে, আপোনাৰ পুৰাণা যদি গাড়ী থাকে, মানে স্কুটি, বাইক এইবিলাক যদি পুৰাণা থাকে, আপুনি এইটো আপুনি আমাৰ শ্ব'ৰুমত লৈ আনিলে এইটো যিটো মানে আপুনি ইয়াতে এক্সচেঞ্জ কৰিব পাৰে। যিকোনো কোম্পানীৰ যিকোনো গাড়ী ইয়াতে দি আপুনি এক্সচেঞ্জ কৰিব পাৰে। এক্সচেঞ্জ কৰি যিটো ডাউন পে'মেণ্ট মানে যিটো টকা পাব আপুনি, এই টকাটো দি ডাউন পে'মেণ্ট দি আপুনি ঘৰত গাড়ী লৈ যাব পাৰে। ডকুমেণ্টছ আপোনাৰ লাগিব যেনেকুৱা আধাৰ কাৰ্ড, পেন কাৰ্ড আৰু বেংক পাছবুক। এইটো আনিলে হৈ যাব।